আজি মোৰ বসবাস আছে আৰু ইয়াত হয় কি ইয়াত প্ৰসাদ ধুই আছে আৰু শ্ৰী কি কৰি আছে গাইছ এইফালে আৰম্ভ হৈ গৈছে ভোগৰ কাৰণে ভোগ নহয় যি আয়োজন আছে তাৰ কাৰণে আহাৰ ভাগ যি হ'ব তাৰে চাউল সিজোৱা স্থান আৰু ইয়াত পা পাচলি এইখিনিত থাপনা পাতি প্ৰসাদৰ যোগাৰ কাৰণে প্ৰস্তুতি চলাই আছে মানে আজি সকামত যেনে ধৰণৰ ভোগৰ কাৰণে বহোৱা হ'ব সেই সকলোখিনি বস্তু ইয়াত দি দিয়া হয় আৰু এইখিনি ক'ত দিয়া যাব শৰাই আগত আৰু এইখিনি যাব শৰাই আগত মানে আপোনাৰ ওচৰত ৰখা হ'ব এই ভোজনী তাৰ আগতে আহক কিবা এটা নহয় কিবা এটা নতুন শিকিব পাৰিছে ময়ো বাৰু সেই একেটাই আজি পৰিৱেশন ঠিক আছে এইযোৰ আকৌ পোচাক লৈ পেলাই আজি এই উৎসৱটোত মই ঠিক এই ধৰণে এইখিনি প্ৰয়োজন ইয়াৰে যা যোগাৰ চলিয়াই আছে আগফালৰ আমাৰ চোতালত আজি বতাহ চাগে অলপ বেছিয়ে ধেমালিটো কৰিছে আৰু ইমান ওপৰত লগাই দি থৈ গৈছে ফাৰ্ষ্ট কথা মই ঢুকি নাপাওঁ কিবা এটা ব্যৱস্থা কৰিব লাগে এতিয়া পুৰি খাওঁ পুৰি সময় এতিয়া 1 বাজিবলৈ হ'ল কীৰ্তন পঢ়া হৈ গ'ল সেৱা কৰা হ'ল প্ৰসাদ খালোঁ আৰু ভকতসকলক অন্ন দিয়া হৈছে আগবঢ়াই ইয়াৰ পিছত নাম হ'ব প্ৰসংগ হ'ব নীতি নিয়মসমূহ শিকাবলৈ চেষ্টা চলাই আছে আৰু মই হলো দৰা আৰু আমাৰ সকাম চলি আছে আমাৰ নাপিত দা আহিছে দাদা সেইটোৱে কৈ থাক
ভিডিঅ' এটা চব মানুহ ভিডিঅ' মানে আমাৰ প্ৰগ্ৰামটো যিটো আছিলে আজি শেষ হোৱাৰ পিছত আমাৰ বৌহঁতে হেল্প কৰি দিছে চবকে এপাক ঘূৰাই পেলাই দেখাই দিওঁ হা আজি তেখেতসকলৰ আজি এই সেউজীসকলে ভকতসকলক মাতি আনি ভগৱন্তৰ প্ৰাণীকৰণ কৰাৰ লগতে ভকত পূজা আৰু চৰণত সেৱাও কৰিছে ইয়াতে যদি কিবা কথাটো হৈছে সকলোক নিৰূপণ কৰি সন্তুষ্ট হ'ল এই সেউজীৰ প্ৰতি আৰু গৃহস্থীসকলৰ প্ৰতি সকলোৰে প্ৰতি কৃপা নিচিনা চাই কিবা কৰিব লাগে সাধাৰণ মানে প্ৰাৰ্থনা হৰি সন্ধিয়া 5টা বাজিবলৈ হ'ল সকাম শেষ আজি যি প্ৰতিভাগ হৈছিলে যি বছৰ প্ৰথা আছিলে তাৰ যিবিলাক ৰীতি নীতি আছিলে যি কাৰ্যসূচী হ'ল বৰ্তমান শেষ হ'ল